বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ যেহেতু দিৱালী ওচৰ আহিলে দিৱালীত সকলোৱে অকমান ঘৰটো যিমান চাফ চিকুণটো সদায় কৰে তাৰ মাজতো অকমান চাফ চিকুণ বুলি অকমান বিছনা ধৰ কিছুমান বক্স পালঙৰ তলত একেবাৰে সোমাব নোৱাৰা সেনেকেবোৰ গডৰেজৰ তলত একে ঝাৰু নোসোমাই সেনেকে তলবোৰ অকণ ভালকৈ ওলাই মেলি চাফা কৰিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম পৰা চাই আছে সেইসকলে যদি ইমান দিন ভিডিঅ' কেলে নাই দিয়া বুলি ভাবিছে মানে ল'ৰাৰ সেই কি কয় পৰীক্ষা চৰি হৈ গ'ল তাৰপিছত পূজা আহি গ'ল পূজাটো মই এতিয়া একো ব্লগ এটা নিদিলোঁ এবাৰ পূজা মানে আৰু বৰষুণ চৰষুণ সেনেকৈও আৰু পূজাৰ ভিডিঅ' নিদিলোঁ এতিয়া আজি হ'ল কি কয় আজি শুকুৰবাৰ মোৰ আজি কেই তাৰিখ আজি 21 তাৰিখ তাৰপৰা কাইলৈ হ'ল শনিবাৰ 22 তাৰিখ দেওবাৰে 23 তাৰিখ সোমবাৰে দিৱালী 24 তাৰিখ নাপালিবা ল'ৰাটো দেখিছেনে ঘৰ মুচিছে চা মই মুচিব লৈছোঁ এইখিনি বস্তু একো চফা থফা ঠিক কৰাই নাই মই মুচিম বুলি অকণমান যোনকেইটা বস্তু মানে অটা অকণ মুচিছিলোঁ তাৰপৰা আকৌ থৈছোঁ তাৰপৰা ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ কিন্তু গা মূৰ ধুলোঁ আজি হিন্দুৰ সেনেকৈ মাজত লোৱা নে ওপৰত লোৱা হ'ল তাৰপাছত মানে এইটো ছাইডত মোৰ গডৰেজ থৈছিলোঁ এতিয়া গডৰেজ মানে এইখিনি বিচনা মই তৰাই নাই এইখিনি তৰিম আৰু কি কয় এতিয়া এইটো ছাইডত গডৰেজটো আনি ল'লোঁ এইটো ছাইডত অকণমান মানে ধৰ কিছুমানে কয় গডৰেজ হওক থোৱাবোৰ অকণমান ধৰ এনেকৈ দিশবোৰ চাই কিনি থ'লে ভাল হয় সেইকাৰণে অকণমান বদলি কৰি দিছোঁ আগতে এনেকৈ থৈছিলোঁ তাৰপাছত এইফালে লোৱা হ'ল এবাৰ আকৌ যিহেতু দিৱালী আহিবৰ কাৰণে অকণমান ৰুমটো বদলি কৰিলেও নিজকে কেতিয়াবা ভাল লাগে মানে এতিয়া নিজৰ ঘৰ নহয় যিহেতু কৰ্তাতে হয় তাৰ মাজতো মানে কৰ্তাৰ হ'লেও অকণমান চাফ চিকুণ কৰি অকণমান ঘৰবোৰ মানে বছৰ মূৰত যদি বস্তুবোৰ ইফালৰ পৰা ইফালে অকণ বদলি কৰি থয় মোৰ মতে মই ভাবোঁ মানে কিবা এটা ভাল লাগে নতুন নতুন ঘৰত যেন আহিছে নিচিনা লাগিছে এই ল'ৰাকেইটা আইনাত দেখিছেনে আইনাত একেবাৰে বিচনাখন আৰু গডৰেজখন মই একো এটা ভৰাই নাই এয়া চাহ দেখাই আছোঁ এয়া গডৰেজৰ একো ভৰাই নাই চাওক গোটেই খালী কৰি দিছোঁ এইখিনি গোটেই খুলিলোঁ এইটো ছাইডত মই দুটা খাপত দেউতাকক থওঁ আৰু দুটা খাপত ডাঙৰ ল'ৰাটো আৰু সৰুটো মানে এটা খাপত মানে এনেকৈ মাজত বাস্কেটতো থকা হয় এইখিনি দেউতাকৰ দুটামান আছে আৰু বাকী এইখিনি ভৰাই নাই আৰু গোটেই কাপোৰ চাক এইখিনি আৰু কাপোৰৰ মাজত গোটেই ল'ৰাকেইটা কি কৈছে চা হাই দিব কৈছে একেবাৰে কাপোৰৰ মাজত ইমানখিনি কাপোৰ মই এতিয়া গোটেইখিনি গডৰেজত ভৰাব লাগিব একেবাৰে অৱস্থা নাই মানে ইমানখিনি বস্তু ইয়াত চবৰ মিক্স আছে বাছি বাছি ভৰা মানে সেইটোৱে বহুত ডাঙৰ কথা আমাৰ মাইকী মানুহৰ এইখিনি মই ভৰাই ল'ম তাৰপাছত আপোনালোকক লগ পাইছোঁ এতিয়া ৰুমটো মই ভালকৈ দূৰৰ পৰা দেখাইছোঁ চাওক আগতে মানে এইটো দৰ্জা হ'ল নহয় ইয়াৰ পৰা সোমাই এইফালে এই সৰু বিচনাখন এইপিনে আছিলে আলনাখন এনেকৈ আছিলে এতিয়া আলনাখন জাপানে এনেকৈ থৈ দিছোঁ তাৰপাছত ইয়াত টাং বাকচ কেইটামান আছে এইখিনি এনেকৈ কৰিলোঁ বিচনাখনে গডৰেজখনে এনেকৈ হেল্ল' গাইছ এতিয়া মই কামখিনি কৰি মানে যিটো আপোনালোকে দেখিলে গডৰেজৰ কাপোৰ কানি সেইকেইটা ওলাই জাপি মেলি হৈ গ'ল তাৰপাছত এইখিনি মই অকণমান ৰেষ্ট লৈ কিনি মই মৰ্ণিং ৱাক মানে ধৰ ৰাতিপুৱা ভাগত মই এইখিনি পানী খাওঁ এই পিল দি কিনি আৰু কালাৰটো চেঞ্জ হৈ থাকিব আপোনালোকে চাব মই যাতকৈ ভিডিঅ' নকটাকৈ দেখাই আছোঁ ধুনীয়াকৈ এইখিনি চাওক একদম এচিডৰ নিচিনা ধোঁৱা ওলাই গৈছে চিম্পল পানীত দিব লাগে মানে নৰ্মেল ঠাণ্ডাত আৰু বহুতে জানিবও পাৰে ভিডিঅ'টো চাই বহুতে নাজানিবও পাৰে কিন্তু যিসকলে জানিব বিচাৰে মোক কমেণ্টত কৰিব মই নেক্সট ভিডিঅ'ত কৈ দিম মই কি পানী খাওঁ ৰাতিপুৱা নেমু আদা পানী সেইবোৰো খাওঁ এতিয়া মই অকণমান আপোনালোকক দেখুৱাইছোঁ যিহেতু আপোনালোকে বিশ্বাস নকৰিবও পাৰে মই এই খাই অকণমান দেখুৱাম সেইকাৰণে আপোনালোকৰ এয়া কালাৰ দেখিছেনে এতিয়া ইমান ধুনীয়া অৰেঞ্জৰ মানে ধৰ জুচৰ নিচিনা কালাৰ হৈ গ'ল একদম ৰেড কালাৰ সেই অকণমান আপোনালোকক দেখুৱাইছোঁ এয়া চাওক মই খাইছোঁ সেনেকৈ অকণ চিপকৈ খাবলৈ সেয়া অকণ দেখুৱালোঁ আৰু তাৰপিছত এতিয়া ৰাতি একেবাৰে
ৰাতি মাংস বনাই আছোঁ। লেগ পিচ দুটা ল'ৰাটো দুটা নামত দি দিওঁ ডাঙৰকৈ, তেতিয়া সিহঁতে খাই ভাল পায়। সেইকাৰণে ভাজি আছোঁ শুকানকৈ। মই অকল পিঁয়াজ দি ভাজি লওঁ ধুনীয়াকৈ। তাৰপাছতহে মই ইয়াত আজি ওচৰৰে ভণ্টি এজনীয়ে কোমোৰা এডোখৰ হ'লেও দিছিলে মৰমত, তাকে বনাই লওঁ। থাকিলে ধৰ বেয়া হৈ যাব পাৰে, সেইকাৰণে ভাবিলোঁ থুপথুপীয়াকৈ বনাম। আলু এটা এনেকৈ কোমোৰা এডোখৰ দি বনাই দিওঁ আৰু মাংসটো শুকানকৈ। একে সুদা মাংস খাবলৈও কেতিয়াবা ভাল নালাগে। সেয়া চাওক, এতিয়া মই কোমোৰা আৰু আলু কিন্তু খাই সঁচাকৈ বহুত ভাল লাগিছিলে। এই চাওক কেইটামান দিছোঁ, যাকে মানে কোমোৰা এডোখৰ এচি। তাৰপাছতে আলু এটা দিছোঁ, ল'ৰাকেইটাহে কিবা কৰি খাব আৰু। এয়া ভাজি আছোঁ ধুনীয়াকৈ, এনেকৈ ভাজি থাকিম। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি অনুৰোধ কৰিছোঁ। স্কিপ নকৰিব। অকণমান কাহ হৈ গৈছে, মানে লাগি ধৰিছে অকণমান চাওক। এয়া পানী দি কিনি উতলাই আছোঁ ধুনীয়াকৈ। এতিয়া এয়া চাওক, ল'ৰাটো ওচৰতে অকণ কেনকেনাই আছে, মাত শুনিছেই চাগে। ল'ৰাটো পানী লগা চৰ্দি সেনেকৈ হৈ আছে। এইবোৰ আৰু ঠাণ্ডা, গৰমৰ পৰা ঠাণ্ডা সোমোৱা। এয়া বনাই আছোঁ, লৰাই ভাল পাওঁ সেইকাৰণে লৰাই আছোঁ। মই আগৰ ভিডিঅ'ত কওঁ বনালে অকল লৰায়ে থাকোঁ। তাৰপৰা এতিয়া চাওক শুকাইলে ইমানখনকৈ থুপথুপীয়াকৈ থৈছোঁ। এইখিনি ল'ৰা দুটাৰ কাৰণে কাঢ়ি ল'লোঁ আৰু এইপিনে আমি জালুক দি দিছোঁ, খাই বহুত ভাল লাগে। আজি হ'ল ধনতেৰছ। মই এতিয়া গধূলি চাকি লগাব লৈছোঁ। এয়া থাপনা ঘৰ। এতিয়া মই এখন কাঁহীতে গোটেই এইখিনি বাল্টিঙত চাকি ধুই মেলি আনিছোঁ। এতিয়া ধুনীয়াকৈ সজাই ল'ম, সজাই মেলি লগাম। আপোনালোকৰ ভিডিঅ'টো দেখিলে সেইদিনা ভিডিঅ'। আৰু আজি হ'ল ধনতেৰছ, বমৰ মাত শুনিছে চাগে। সেয়ে আজি ধনতেৰছত চাকি লগাব লাগে, 13টা গছ বুলি কয়। সেয়াই লগাইছোঁ আৰু যেনেকৈ ডাঙৰ মানুহসকলে কৈ যায়, তেনেকৈ আমিতো নজনা মানুহ, যি জানিছোঁ তাকে কৰি গৈছোঁ। আপোনালোককো ভাবিলোঁ অকণমান মই ভিডিঅ'টোত দেখুৱাই দিওঁ। একেবাৰে ডাঙৰ কাঁহীখনত সজাই লৈছোঁ, যিহেতু য'ত য'ত দিব লাগে চবতে দিব পাৰিব। সেইকাৰণে এটা জোখত আনিছোঁ চাকি। এইখিনি চাকিকে আকৌ ধুই কিনি কাইলৈ দেৱালী জ্বলাম আৰু। বেলেগ বেলেগটো নল'লেও হয়, একেখন চাকিকে জ্বলাই মেলি হয় বুলি। এয়া ধুনীয়াকৈ 13টা গছ। আৰু লগতে এইটো হ'ল জ্বলোৱা চাকি। নহ'লে এনেকৈ আটা দি বনাব পাৰি বা মাটি দি বনাব লাগে। আজি ধনতেৰছৰ য়ম ভগৱানৰ নামত দিব লাগে চাকি। এয়া জ্বলোৱা চাকি সেনেকৈ হ'ব লাগে, নতুন চাকিত দিব নাপায় বুলি কয়। আৰু নহ'লে মাটি চাকি নিজে বনালে পাৰি। মই যোৱাবাৰ নিজে মাটি বনাইছিলোঁ, এবাৰ এনেকৈ জ্বলোৱা চাকিটো দিব পাৰে বুলি সেই দিব লৈছোঁ। এইটো এক্সট্ৰাকৈ থৈ দিম পাছত। এইখিনি 13টা আগত জ্বলাই লওঁ। তাৰপাছত ধনতেৰছত আজি মই কি আনিলোঁ আপোনালোকক দেখুৱাই গৈছোঁ ৰ'ব। এয়া ধনতেৰছৰ নামত প্ৰথমত আনিলোঁ ঝাৰু এটা বা নহ'লে 3টা পাৰি বা 5টা পাৰি, 2টা ল'ব নাপায় বুলি কয়। কিন্তু ঝাৰু মই এটাই আনিলোঁ। তাৰপাছত নিমখ পেকেট এটা আনিলোঁ। তাৰপৰা এবাৰ আনিলোঁ বগাত, মানে এনেকৈ মা লক্ষ্মীৰ চৰণ আনিলোঁ 4টামান, এনেকৈ লগাম। তাৰপাছত ইফালে আনিলোঁ, এইখিনি মই মানে দেৱালী কাইলৈ পূজা কৰিম। সেইফালে ল'ৰা মাত শুনিছে চাগে। এয়া চুৰ্ণি এটা আনিছোঁ আৰু মা লক্ষ্মীৰ নামত। সেয়া চুৰ্ণি যিমান পাৰিছোঁ ভক্তি চাই। তাৰপৰা এনেকৈ বগা মালাডাল আনিছোঁ। তাৰপাছত এনেকৈ প্ৰসাদ বাতাচা নাপালোঁ, বাতাচা কাইলৈ আনিমগৈ, যিহেতু এনেও কাইলৈহে পূজা কৰিম। বাতাচা মা লক্ষ্মীৰ কাৰণে সেয়া। তাৰপাছত এবাৰ ধনতেৰছত এয়া আনিলোঁ টিলিঙা।
এইখিনি কাইলৈ চব দেৱালীত পূজা কৰিয়ে মই নিয়মটো কৰিম। আজি একো নকওঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু হনুমান চালিচা আমি যিহেতু হনুমানক পূজা কৰোঁ, চব ভগৱানে পূজা কৰোঁ, তাৰ মাজতো হনুমানটো বিশেষকৈ, সেইকাৰণে হনুমান চালিচা এটা লৈ আনিলোঁ ধনতেৰছত। আৰু গংগাজল এটা আনিলোঁ, এইকেইটা। তাৰপাছত কি কয়, ধনিয়া আনিব লাগে বুলি কয়, এয়া ধনিয়া 10 টকা আনিছোঁ, এইখিনি ইয়াত থৈ দিওঁ। তাৰপাছত এনেকৈ ভগৱানৰ কাঁহী, পিতলৰ, তামৰ নহয়, পিতলৰ এনেকৈ চাওক, জোখাটো একেবাৰে ডাঙৰ নহয় সৰু নহয়, এনেকৈ 3খন আনিছোঁ। চাওক 1, 2, 3খন, এই 3খন আনিছোঁ। যিসকলে পাৰে সেইবোৰে সোণ আনিব, ৰূপ আনিব। আমি ভক্তি চাই যিমান, সেয়া 3খন আনিলোঁ। এয়া প্ৰসাদ চসাদ সজাই দিবলৈ ভাল। এইখিনি মই কাইলৈ চব দেৱালীতে ধুই পখালি নিয়ম কৰি কি কয় পূজা কৰিম আৰু। এইখিনিকে দেখুৱালোঁ। তেনেহ'লে দেৰি নকৰোঁ, মই চাকিকেইটা জ্বলাই লওঁ, তাৰপৰা আপোনালোকক অকণমান পাছত লগ পাই আছোঁ। এয়া মই ধূপ চাকি দি দিলোঁ। এয়া চাকি 4টা, লক্ষ্মী মা, গণেশ মা, কুবেৰ, ধনতেৰছৰ নামত, সেয়া হনুমানজিৰ আগতো এয়া ধূপ সেৱা চেৱা কৰি ল'ম। কাইলৈ দেৱালী পূজন ভালকৈ কৰিম। এইখিনি এতিয়া মই বাহিৰত জ্বলামগৈ, আপোনালোকক অকণমান দেখুৱালোঁ। হেল্ল' গাইছ, এয়া বাহিৰত অকণমান আপোনালোকক দেখুৱালোঁ। লাইটৰ ফিটিং অকণমান যোগাৰ, সেয়া যিমান পাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে বুলি। ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। যিসকলে এতিয়াও ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম। বাই বাই।